ভাল বন্ধু আছিল আৰু বান্দৰ শিয়ালক ক'লে বন্ধু আমি পেট ভৰাই খাব পাৰিম কথাটো পিছে নকোৱা নহয় পিছেনো কি কৰিবা বাটলৈ গৈ আছিল একেটা হাতত গাখীৰ গুৰ কল আৰু কুঁহিয়াৰ লৈ গৈছিল বান্দৰ শিয়ালক ক'লে বন্ধু চোৱাচোন সেইলোকেনো খোৱা বস্তু আনি থকা বন্দী হ'ল দেখাচোন তেনেকুৱা দেখিছে বন্ধু জানো কি বা আনিছে বন্ধু মোৰ ভাগত এটা বুদ্ধি আহিছে আমি দুয়ো এই ডাঙৰ গছজোপা পিছফালে লগাই থাকিম তেন্তে ওচৰতে আহিব তুমি খুৱাই চিৰিবা আৰু মই খুৱাই চিৰিম দেখিবা ভয়ৰ খোৱা বস্তু লৈ ভয়ৰ পলাই যাব ঠিক আছে বন্ধু তাকে কজাৰ বিয়া আছো পিছফালে লগাই থাকিম কথামতি কাম এনে চিঞৰিব ধৰিলে ভালুকো পলা মানুহ পলাৰ পিছত বান্দৰ শিয়াল ওলাই আহিল আৰু খোৱা বস্তু লৈ গৈ থাকোঁতে মাছ দেখা পালে বন্ধু সেই আকৌ গুচি আহে এন্তে গাঁঠি মাৰি শেষ কৰিবা আৰু খোৱা বস্তু লৈ গুচি যাব চিন্তাই বৈদে নকোৱা নহয় পিছেনো কি কৰিবা মই বস্তুকেইটা মই পইচা উঠাই দিম তোমাৰ ভাগৰখিনি মই তোমাক দি দিম নে কি কোৱা ঠিক আছে বন্ধু তাকে কজাৰ পি আছো কথা বৈতে কাম সি গছ বগাব নোৱাৰে সি তলতে থাকিলে বান্দৰে আকৌ এডাল কল খাব ল'লে মোৰ ভাগতে ৰ'বা দি আছো ৰ'বচোন অকণমান আৰু খোৱা বকৰি এইবোৰ দি দিলে বাকলি যে দিলে আৰু বান্দৰচোন মোক কলৰ বাকলি দিলে বান্দৰে আকৌ তাত কল খাব ল'লে বন্ধু মোৰ ভাগটো ৰ'বা মই পলাই যামহে এইবোৰ কৈ বান্দৰে কলৰ বাকলিটো দূৰাই দিলে বন্ধু মোক আকৌ কলৰ বাকলি দিলে বান্দৰে এটা পিছত কল খাব আৰম্ভ কৰি দিলে বৰ বেয়া ভয় আছিল আৰু শিয়ালটো বাবা গুচি গ'ল বালে হ'ল শিয়ালটো গুচি গ'ল তেতিয়া খাবই অকলে কেনে দুষ্ট বান্দৰে সেই বস্তুকেইটা অকলে খাই পেলালে দুষ্ট বান্দৰ শিয়ালে বৰ কষ্ট পালে আৰু শিয়ালে আকৌ এদিন এটা ডবা লৈ আছিল বান্দৰে অহাৰ পিছত শিয়ালক ক'লে এইটো দেখোন কি বস্তু বন্ধু শিয়ালে ক'লে এইটো ৰজা ঘৰ ডবা মোক ৰজাই ৰখীয়া পাতিছে ডবা মই অলপ বচাব দিব নেকি অলপ নাই দে বন্ধু ৰজাই কিন্তু মোক গম পাই মোক কাটি মাৰি শেষ কৰি পেলাব চিন্তা নকৰিবা বন্ধু মই অলপে বচাম ৰজাই কিন্তু গমেই নাপাব দেখোন
ঠিক আছে বন্ধু তাকে কচাবি আছোঁ তুমি যি কোৱা ক'লা দেই সিহঁতৰ পৰা গুচি গ'ল আৰু ডবাটো ভালদৰে চালে বচাব ধৰিলে টান 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 কি কমাই দে বৰল খিনিক কামুৰিলে শিয়ালে দুপৰ দেখি খুব হাঁহিলে মজা পালে আহি বান্দৰে বৰ কষ্ট পালে খুব মজা খুব নাহিবি ন খুব মজা খুব মজা বান্দৰে বৰ কষ্ট পালে শিয়ালে আকৌ এদিন শিয়ালে কচু ঠাৰি লৈ আছিল কচু ঠাৰি কেঁচা আছিল বৰ খুচুটি আছিল বান্দৰে আহোঁ থাকোঁতে এই শিয়ালক ক'লে এইটো পিছত কি বস্তু বন্ধু ৰচা কঢ়িয়া মোৰ ৰচাই মোক লক্ষীয়া পাতিছে কৰাবই কৈ চা মোক অকণমান খাই চাব দে অকণমান মোক খাই চাব দিবি নেকি মোক কৈ আৰু নাই দে বন্ধু ৰচাই কিন্তু গম পাই মোক মাৰি পেলাব চিন্তা নকৰিবা বন্ধু মই নহয় এডালহে খাম নচান্তি গমেই নাপাব দেখোন চিন্তা নকৰিবা বন্ধু মই এডালহে খাম নচাই কিন্তু গমেই নাপাব দেখোন মাত্ৰ এডালহে খাব দে নচাই কিন্তু গম পাব নহ'লে সিহঁতৰ পৰা গুচি গ'ল দৈ খাবলৈ ল'লে কি খুচিছে দেখোন মুখখন সিয়াৰ পৰা দৌৰ দেখি খুব হাঁহিলে শিয়ালে দুখ শেষ হোৱা নাই অকণমান আছে আৰু শিয়ালে ৰজা বিচনা লৈ আছিল মুখৰ জালে ঠাই আছিল বান্দৰ আহোঁ থাকোঁতে বান্দৰ শিয়ালক ক'লে শিয়াল এইটোনো কি বস্তু লৈ আছা এইটো ৰজাৰ বিচনা মোক অলপ শুই চাব দিমে নেকি নাই দে বন্ধু ৰজাই কিন্তু গম পাই মোক কাটে মাৰি শেষ কৰা দাব চিন্তা নকৰিবা বন্ধু মই অলপে উঠিম অলপে মই নামিম ৰজাই কিন্তু গমেই নাপাব দেখোন তুমি যে ক'লা আৰু দেই সেয়া কলৰ বাকলি আছিলে বচোৱা বন্ধু বচোৱা সেই ঠিক আছে বন্ধু সিহঁতৰ পৰা গুচি গ'ল আৰু বান্দৰে ইয়াৰ পানীত মুই থাকিল আমি কি শুনিলো